এই লকডাউনৰ সময়ত আপোনালোকক হঁহুৱাবৰ বাবে মই ইমান কষ্টৰে ভিডিঅ'সমূহ বনাওঁ আৰু আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে মই ভিডিঅ'সমূহ কালৈ বনাম বাৰু। গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব দেই আৰু মই আপলোড কৰা ভিডিঅ'সমূহ সদায় চাব। মা, তুমি কি কৰি আছানো? কি হলো? মই ভাত বনাই আছো। মা, দেখিছানে? ভাইটিক মই ৰাখি পিন্ধাবলৈ সকলো যোগাৰ কৰিলো। সি এতিয়া টিভি ৰুমৰ পৰা নাহাই হ'ল। তুমি কৈ দিয়া না তাক, আৰু কিমান সময় ৰখিম তাৰ কাৰণে চোৱাচোন। ৰাম, তহঁতৰ পৰা যে আৰু শান্তি নাই আৰু দেই। হ'ব দে তই যা এতিয়া, মই তাক কৈ আছো বাৰু। ইহঁত দুটাৰ পৰা শান্তি নাই আৰু দেই। ওচৰৰ ঘৰৰ বায়েক ভায়েক কি মৰম চাবা। আমাৰ ফালে খালি কাজিয়াই লাগি থাকে। এতিয়া বায়েকে ৰাখীডাল পিন্ধাব খুজিছে, ভায়েকটো এতিয়া নাহাই হ'ল। কি যে হ'ব আৰু দেই। কাৰ্টুন চাই যে কি মজা লাগে, কোনেনো বুজি পাব এইবোৰ কথা। মইহে জানো কিমান ভাল লাগে, গোটেই দিনডাল যদি চাই থাকিব পৰা হয়। ঐ যথা মূৰ্খ, বাইৰে যে ৰাখি পিন্ধাবলৈ যে ৰখি আছে, তই এতিয়ালৈকে কিয় যোৱা নাই? অ মা, মইচোন কৈছোৱে যাম বুলি। 5 মিনিটত কাৰ্টুনখন শেষ হ'ব, তাৰপিছতে যাম না মা। মই এইবিলাক বুজি নাপাওঁ। টিভিৰ কাৰ্ডখন খুলি আনিব লাগে নে তই ৰাখি পিন্ধিবলৈ যাবি সেইটো ক। নালাগে গৈছো। ভাইটি আহিলা? 5 মিনিট দেৰি নকৰিলা? অ, মায়ে গালি পাৰিলে নেকি তোমাক? একো নাই দিয়া, হাতখন আগুৱাই দিয়া। মুখত হাঁহি ওলাইছে নহয়, ময়ো চাই লম বেলেগ এদিন। ভাইটি, তোমাক ফুটটো আৰু ৰাখীডালতচোন বৰ ধুনীয়া দেখিছে। লোৱা, এইখিনি মিঠাই মই তোমাৰ কাৰণে আনিছো, তুমি খোৱা এতিয়া। ৱাও, অত ফুটা মিঠাই। বাপৰে, আগতীয়াকে কিয় নকলা? মই ইমান সময় দেৰি নকৰিলোৱে হয়। ইমানবিলাক মিঠাই খাব পালেতো মই আগতে আহিলো হয়। এতিয়াহে ভাল দেখিছে, এতিয়াহে বায়েক আৰু ভায়েক যেন লাগিছে। এনেকে সদায় মৰমত থাকিব লাগে, তেতিয়াহে ভাল লাগে। তেতিয়াহে তোমালোক দুয়োক বায়েক আৰু ভায়েক বুলি কবলৈ ভাল লাগে মোৰ। এনেকে থাকিবা। এতিয়া তোমালোক থাকা, মই ভাত বনাগৈ। আকৰা, তোমাক মই এতিয়া লালমোহন খুৱাম। ভাইটি, কথা এটা কওঁ, বেয়া নাপাবা। তোমাক একদম ফুটটোৰ পৰা কমপ্লিট ছোৱালী যেন লাগিছে। কি কলি তই? মোক ছোৱালী লাগিছে? হা? তোক মই এইমাত্ৰ ভাল বুলি ভাবিছিলোহে, তই আকৌ মোক ছোৱালী বুলি কলি ন? তই পাবি, এতিয়াই পাবি তই। ঐ, চুলিত নাটানিবি, দুখ পাইছো। মা, বেগ দিয়া, ই মোৰ চুলিত টানিছে, প্লিজ বেগ দিয়া হা। এই পাগল কেইটা মোৰ মাথাটো খাব আৰু দেই কেতিয়াবা। দুইটা ভাল হোৱা বুলি ভাবিছিলোহে অলপ টাইমৰ কাৰণে, কাইজা ষ্টাৰ্ট হলেই সিহঁতৰ। দুইটাকে দুপাতমান দিয়া হোগৈ নেকি? চালা, ইহঁতৰ পৰা শান্তি নহব আৰু মোৰ। আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নে? ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰক আৰু আমাৰ চেনেলটো 1K হোৱাত সহায় কৰক। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক সহায় কৰে তেন্তে আমি আৰু ধুনীয়া ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম। থেংক ইউ।